যিটো চাব ইচ্ছা হয় সেইটো যাতে সব দেখিবলৈ পায় মানুহবিলাক আহি পেলাই চাবলৈ এনেকুৱা এটা এট্ৰাকশ্যন থকা ভাল এটা প্ৰজেক্ট বনাওক বুলি মই কৈছোঁ। এই হিচাপত নিশ্চয় আমাৰ গুদি বাথৌ যিসকল লিডাৰ্ছসকল আছে চবে নিশ্চয় চিনচিয়াৰলি সেইটো কাম কৰিব। দুলাৰাই গুদি বাথৌ এই অহা 11, 12 আৰু 13 তাৰিখত 3দিনীয়া কাৰ্যসূচী লৈ পেলাই ইয়াত এটা ডাঙৰ সভা হ'ব। ভাল এইটো সংকোচ খেৰাই বুলি চবে জানে। আমাৰ দুলাৰাই গুদি বাথৌৰ যিটো খেৰাই পূজা ইয়াতে বছৰত একবাৰ হয় আৰু চবে জানে সেই চৌধুৰী ঘাট এইটো এটা হিষ্টৰিকেল প্লেচ আৰু আমাৰ যদি গুদি বাথৌৱে চেণ্ট্ৰেলি ইয়াতে বছৰে সদায় কনফাৰেঞ্চ মানে বছৰেকীয়া মিটিং হৈ থাকে। এই বছৰতো 11, 12, 13 তাৰিখত হ'ব। তো মই কৈছোঁ যে এইটো হ'ল আমাৰ বড়ো জাতীয় বড়োসকলৰ প্ৰথম ধৰ্ম বুলি ক'লে সেইটো গুদি বাথৌ। তো সেইকাৰণে মই আমাৰ গুদি বাথৌ যিটো আফাদৰ যিটো প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা ইয়াৰ যিটো কৰ্মকৰ্তাসকল আছে চবৰ লগত মই বহুত দিন আগৰ পৰা আলোচনা কৰি আহিছোঁ যে সেই স্থানটো যিহেতু হিষ্টৰিকেল ইয়াত ভাল এটা প্ৰতিষ্ঠান কৰিব লাগে, মানে ভাল এটা মানে এট্ৰাকশ্যন থকা ভাল এটা প্ৰজেক্ট লৈ পেলাই এই চৌধুৰী ঘাটত গুদি বাথৌৰ গোটেই মানে যিটো চাব ইচ্ছা হয় সেইটো যাতে সব দেখিবলৈ পায় মানুহবিলাক আহি পেলাই চাবলৈ এনেকুৱা এটা এট্ৰাকশ্যন থকা ভাল এটা প্ৰজেক্ট বনাওক বুলি মই কৈছোঁ। এই হিচাপত নিশ্চয় আমাৰ গুদি বাথৌ যিসকল লিডাৰ্ছসকল আছে চবে নিশ্চয় চিনচিয়াৰলি সেইটো কাম কৰিব আৰু আমি BTC বা ভাৰত চৰকাৰ বা অসম চৰকাৰৰ পৰা যিমান পাৰে আমি সহায় কৰিবৰ কাৰণে আমি কথা দিছোঁ। কথা সেইটোৱে ভাল এটা প্ৰজেক্ট হওক। ইয়াত এই সংকোচ যিটো খেৰাই সকলোৱে জানে, যিসকল আমাৰ অসমৰ বড়ো মানুহসকল আছে চবেই জানে, বেলেগ মানুহো জানে আৰু এই চৌধুৰী ঘাটটো খুব হিষ্টৰিকেল প্লেচ এই গুদি বাথৌৰ কাৰণে।